গাইজ কি খবৰ বোলো আপোনালোকৰ খবৰ ভাল গাইজ আপোনালোকৰ বহুতে কৈ থাকে যে তই বেলেগৰ ওপৰত ভিডিঅ' বনা যিদিনা তোৰ ওপৰত বনাব সেইদিনা তোৰ কেনেকুৱা লাগিব তো গাইজ মই ভাবিলোঁ আজি মই নিজৰ ওপৰতে বনাওঁ তো গাইজ বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ হে গাইজ স্বাগতম জনাইছোঁ চিনাকি হাজিলৈ গাইজ যিহেতু ভিডিঅ'টো পাইছোঁ গাইজ যিহেতু ভিডিঅ'টো আৰম্ভ কৰিলোৱে সেই গতিকে এটা ক্লিপ লগাই দিছোঁ গাইজ চিনাকি হাজোৰ স্বাগতম জনাইছোঁ মোৰ চিনাকি হাজোলৈ আজি আমি ভিডিঅ' বনাম গাড়ীখনৰ ওপৰত ইউটিউবৰ চাউন মাত বাপ্পা অ' বা কেইদিন ভাত খোৱা নাই তই না মাইৰে ভাত দিয়া নাই আমাৰ পেলুৱা ছাগালটোৰে অলপ চাউণ্ডটো বেছি অ' বা তই এই মেকুৰী মোৱা মাতটো লৈ কেনে তই ইউটিউবাৰ হ'ব নৰা তই ইউটিউবাৰ হ'ব লাগিলে তই কালা মানুহৰ কাণ কাটি দিব লাগিব মোৰ নিচিনাকৈ এই জেগাখনতে গাইছ মই যোৱাৰ পাছত এনেকৈ ধুনীয়াকৈ ঘুমাই দিছিলোঁ মানে ঘুমাই চুইমিং পুলত বহি আছিলোঁ বহি ঘুমোৱা এও কি বে গাইছ ঘুমোৱা আমি বহুত দেখিছোঁ মানুহ কোনোবা উল্টাই ঘুমাই কোনোবা বেলটাই ঘুমাই কোনোবা ঠেং দাঙি এনেকৈ ঘুমাই কিন্তু এইটো আৰু কেনে ঘুমোৱা বহি ঘুমাই মানে সি খৰা कैसे लोग रहते हैं यार यहाँ पर গাইছ আপোনালোকৰ যদি জংঘল চাফা কৰিব লগা আছে তেনেহ'লে কোনো টেনশ্যন ল'ব নালাগে এক মাতি দিলে হ'ল ই ডাইৰেক্ট ফিনিছ মানে আইনা কৰি দিব গাইছ খাই অ' ভাই মোক কি হাঁহি মাৰবি নেকি প্ৰথমতে তই দেখালি বহি ঘুমোৱা এইবাৰ আকৌ গছ গছনি খাৱাই দেখালি আৰু কি দেখাবি অ' ভাই তোৰ হৈছে কি পাগলে নকয় কি আৰু ছাগালে নাখায়নো কি পাঠি ছাগালৰ দৰে পুৰা জংঘল চাফা কৰি আইনা কৰি দিলি এইবাৰ আকৌ ভেড়া ছাগালৰ দৰে আটা পাৰলি মানে তোক মই কৈছোঁ না গাইছ এক মই ডাইৰেক্ট ছাগাল উপাধি দি দিলোঁ এই ছাগালৰ বাহিৰে বেলেগ হ'ব নোৱাৰে ডাইৰেক্ট ছাগাল উপাধিয়ে ভেড়া ছাগাল रुको जरा सबर करो হাও এইটো হ'ল কুকুৰ হল্লা প্ৰথমতে পাগল হ'ল তাৰপিছত ছাগাল হ'ল এইবাৰ আকৌ কুকুৰ হল্লা মানে গাইছ এই চিৰিয়াখানাত যিমান জন্তু আছে চব এটাতে আছে এক চালি গাইছ চিৰিয়াখানাৰ জন্তু চাব নালাগে আৰু এইফালে বেকগ্ৰাউণ্ডত আছে খৰা আৰু এইফালে মই থাৰ ৰখি আছে আপোনালোকক দেখাই দিছোঁ আৰু এইখানে হ'ল মোৰ থাৰ মই হয় দে বা তোৰ সেইখন থাৰে তোৰ যদি সেইখন থাৰ হয় তেনেহ'লে সেইখন মোৰ হেলিকপ্টাৰ জুম কৰি দেখাই দে আৰু গাইছ ফটুৱা ইউটিউবাৰগিলা চব মোৰ কাষতে আহে ই এটা মস্ত ভিউচৰ পাগল মানে ভিউচৰ কাৰণে গাইছ যি টি কৰি দিব পাৰে এতিয়া ছাগাল হ'ল পাগল হ'ল তাতে জংঘল চাফা কৰিলে গাইছ আপোনালোকক কৈছোঁ এক অলপ ভিউচ দি নহ'লে সি নেক্সট টাইম ডাইনাছৰো হৈ যাব পাৰে কি ঠিক গাইছ আপোনালোকে গমেই পালে ছাগালৰ পিছতে পাগলৰ পিছতে আকৌ কুকুৰো হ'ল এইবাৰ আকৌ কি বা হয় গাইছ দে আৰু গাইছ বেছি দেৰি নকৰি ভিডিঅ'টো শেষেই কৰি দিওঁ জয় হিন্দ জয় অসম